শাওণ মাহৰ প্ৰথমটো সোমবাৰ। এই শাওণ মাহটো সকলোৰে কাৰণে ভাল লগা মাহ নহয়নে বাৰু? আপোনালোকে এই শাওণ মাহটো পালন কৰিছেনে জনাবচোন। ৰাতিপুৱা চাহকাপ হাতত লৈ ভাবিছোঁ অকণমান চাফ চিকুণ কৰোঁ, যিহেতু এইকেইদিন একেবাৰে সময় পোৱা নাছিলোঁ, গাও বেয়া আৰু এতিয়া মা আহিছে কাৰণে অকণমান কাম অলপ চলপকৈ কৰিব লৈছোঁ। গা পা ধুই এয়া আহিলোঁ মন্দিৰলৈ, লগতে মাও আহিছিলে। ওচৰতে থকা শিৱ মন্দিৰটো ইমান বেছি ধুনীয়া, চাওকচোন, মানুহৰো ভিৰ ভাৰ কম আছিলে। এয়া ইভানক লগত লৈ চাকি গছি লগাই এয়া ঘৰ আহি পালোঁ। ঘৰ আহি পাই এয়া দৃশ্য চাওকচোন, ছাৰক মানে খোৱা বস্তু লাগে আৰু আনপিনে এয়া ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। এতিয়া বাৰু ব্ৰেকফাষ্ট হৈ থকা নাই, 10টা বাজিলে, তথাপিও ভোক লাগিছে। আজি মই যিহেতু ব্ৰত ৰখা নাই সেইকাৰণে ব্ৰেকফাষ্টটো কৰি ল'লোঁ। এয়া আনিছিলোঁ এডাল আৰ্টিফিচিয়েল প্লাম ট্ৰী, কিন্তু মই একেবাৰে দিহা পোৱা নাছিলোঁ কেনেকৈ টাবত লগাম। থাৰ্মকল দি থৈছিলোঁ কিন্তু নাই, নেথাকে। ওচৰৰে ভণ্টিজনীয়ে ক'লে যে এনেকৈ তুমি বালি দি দিবা, আৰু বালি দিয়াৰ পিছত মই এনেকৈ টাবত দিলোঁ। এতিয়া চাওকচোন ইমান বেছি ধুনীয়া হৈ আছে, মানে মই ভবাই নাছিলোঁ। আৰু এয়া দেখুৱাই দি আছোঁ ৰ'ব, চাওকচোন। আজিৰ ভিডিঅ'টো ইমানেই।